আজি যি এই ভোগৰ ব্যৱস্থা কৰিছে যে আপোনালোকে কোন সংস্থা হয় ভোগৰ ব্যৱস্থাটো আচলতে আমি বোকাখাটৰ পৰা আহিছোঁ আৰু প্ৰতি বছৰে যোৱা বছৰো আমি এই ব্যৱস্থা কৰিছিলোঁ। বোকাখাটৰ এজন বিশিষ্ট সমাজকৰ্মী আপোনালোকে জানে মহাবীৰ প্ৰসাদ আগৰৱালাই, তেখেতৰ পৰিয়ালৰ তৰফৰ পৰা এই ব্যৱস্থা ভোগৰ ব্যৱস্থা কৰা হয়। আজিও প্ৰায় 30,000 ভক্তবৃন্দৰ কাৰণে ইয়াত যা যোগাৰ কৰা হৈছে আৰু আমাৰ বিশেষকৈ আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিয়ে যথেষ্টখিনি আমাক সহায় কৰে, যোৱা বছৰো কৰিছে। আমিও আহি পেলাই ইয়াত সহযোগিতা কৰিছোঁ, যিহেতু ভক্তবৃন্দত যদি অকণমান প্ৰসাদ দিব পৰা যায় আমি নিজে আচলতে কৃতাৰ্থ হওঁ আৰু সেই উদ্দেশ্যে আমাৰ বিশিষ্ট সমাজকৰ্মী ব্যৱসায়ী মহাবীৰ প্ৰসাদ আগৰৱালাই এই ব্যৱস্থাখিনি কৰে তেখেতৰ পৰিয়ালৰ ফালৰ পৰা। ইয়াতে নহয়, আপোনাৰ প্ৰতি বছৰে আমাৰ শিৱথান বাবা থানতো এই ব্যৱস্থা কৰা হয় বা আমাৰ বাৰোৱাৰী পূজা সমিতিৰ যি দুৰ্গা পূজা হয় তাতো ব্যৱস্থা তেখেতে কৰে আৰু বহুত ধৰণৰ সামাজিক কামত তেখেত জড়িত হৈ আছে। আপোনালোকে জানে যে একাধিক প্ৰায় 20টাতকৈও অধিক চকু চিকিৎসা শিবিৰ ইতিমধ্যে বোকাখাটত অনুষ্ঠিত হৈছে আৰু গোটেইখিনি বিশেষকৈ অস্ত্ৰোপচাৰ কৰাৰ পৰা আদি কৰি চশমা দিয়ালৈকে গোটেইখিনি কাম বিনামূলীয়াকৈ তেখেতে কৰে। এনেকুৱা ধৰণৰ বহু জনকল্যাণ কাম তেখেতে কৰি আছে। গতিকে আজিও ইয়াত ভক্তবৃন্দক আমি আচলতে শুশ্ৰূষা কৰিবলৈ পাই নিজকে কৃতাৰ্থ মানিছোঁ আৰু সকলো ভক্তবৃন্দলৈ ধন্যবাদ জনাইছোঁ। আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিৰ প্ৰতিও আৰু উদযাপন সমিতিলৈও আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আমি আজি এই ভোগৰ প্ৰথমতে আমাৰ 25,000 ভক্তবৃন্দৰ কাৰণে আছিলে, কিন্তু দেখিছোঁ যে ভক্তৰ সমাগম আৰু যথেষ্ট সংখ্যক ভক্ত তাৰমানে বাঢ়িছে। আমি সেই উমান পাই পুনৰ খাদ্য সামগ্ৰী আনিবৰ কাৰণে ইতিমধ্যে আমি ব্যৱস্থা গ্ৰহণ কৰিলোঁ। ইতিমধ্যে আমাৰ এই আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিও আমাক সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছে। লগতে ইয়াৰ স্থানীয় ৰাইজ আৰু কিছু লাচি থানাৰ পৰা আৰম্ভ কৰি বিভিন্ন সংগঠনৰ আছে, তেওঁবিলাকেও আমাক সহযোগিতা আগবঢ়াইছে। এইখিনিত আমি যোৱা বছৰো আমি এই আয়োজন কৰিছিলোঁ আৰু আপোনালোকে গম পাইছে যে বোকাখাটৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী, যথেষ্ট তেখেতে এজন মানৱ দৰদী মানুহ। আমি ক'ব লাগিব যে বহুত ল'ৰা ছোৱালীক তেওঁ পঢ়াই আছে, বহু মানে দুৰাৰোগ্যত ভুগি থকা কিছু ৰোগীক তেওঁ চিকিৎসা প্ৰদান কৰি আছে। তেওঁৰ মানে মূল উদ্দেশ্যই হ'ল মানৱ সেৱা। গতিকে তেখেতৰ লগত আমি সমভাগী হৈ থাকি তেখেতৰ সেৱাত আমি যে অকণমান সময় দিব সমভাগী হ'ব পাৰিছোঁ, আমি ভাবিম যে প্ৰভু ভগৱন্তই আমাক ইয়াতে অকণমান আশীৰ্বাদ প্ৰদান কৰিব আৰু আপোনালোকৰ দৰে মহান চেনেলে, আপোনালোকৰ দৰে জনপ্ৰিয় চেনেলে আহি এই যে বাতৰি সংগ্ৰহ কৰি জনসমাজত আপোনালোকে যি ব্যৱস্থা লৈছে সেয়াও আপোনালোকৰ এটা আশীৰ্বাদ হ'ব। সকলোকে আপোনালোকৰ পুনৰ নমস্কাৰ জনালোঁ। আমি ধন্যবাদ জনাইছোঁ আৰু মহাবীৰ প্ৰসাদৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, লগতে আপোনালোকৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ।